ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আপোনালোকৰ বিদ্যালয় পালন কৰিছে, কি ক'ব? আজি আমি ৰাতিপুৱা 7টা বজাতেই নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয় চাৰিদুৱাৰ শোণিতপুৰৰ আমি দেশৰ চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত আজি তেওঁৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে যি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰাৰ কাৰণে চৰকাৰ দিহা কৰিছে, সেই সিদ্ধান্তৰ প্ৰতি সন্মান জনাই আমি আমাৰ বিদ্যালয়তো আমাৰ প্ৰায় সংখ্যক ছাত্ৰ ছাত্ৰীৰ সৈতে আমি সমূহীয়া দৌৰ একতাৰ বাবে আমি আয়োজন কৰিছোঁ। আৰু ইতিমধ্যে বিদ্যালয়ৰ প্ৰাৰ্থনা সভাতে আমি আমাৰ সমগ্ৰ ছাত্ৰ ছাত্ৰীক লৈ পেলাই আমি আমাৰ যি দেশৰ অখণ্ডতা, ঐক্য, সাৰ্বভৌমত্ব আৰু দেশপ্ৰেমক কেন্দ্ৰ কৰি যি শপতপাঠ আছিল, সেই শপতপাঠ আমি গ্ৰহণ কৰিছোঁ আটায়ে। আৰু তাৰপিছতে আমি পৰৱৰ্তী কাৰ্যসূচী আমাৰ বিদ্যালয়ৰ পৰা চাৰিদুৱাৰ চকলৈকে প্ৰায় 1.5 কিলোমিটাৰ জোৰা আমি সমূহীয়া দৌৰ একতাৰ স্বাৰ্থত এই উদ্দেশ্য লৈ পেলাই আমি আমাৰ আজিৰ এই কাৰ্যসূচী সম্পন্ন কৰিছোঁ।